ধুনীয়া ছোৱালীবিলাক চাবলৈ বুলিয়ে বিহু চাবলৈ আহে হয় নে নহয় আৰু তেতিয়া যদিহে ধুনীয়া ছোৱালীজনীৰ লগত মাকজনী আহে সেইটো কোনো ভাল নাপায় মাকবিলাকৰ ঢেৰ চিন্তা থাকে হয় নে নহয় ঐ মাকে জীয়েকে বিহু চাই আহোঁতে দুয়োজনী কৰিলে অলপ ৰমলা ৰৈ ধেমালি কৰা ৰমলা ৰৈ ধেমালি ধেমালি কৰা ধেমালি কৰা ৰমলা ৰৈ ধেমালি ধেমালি কৰা ঐ গধূলি গধূলি ফুৰু হিমালা বাঘে খা ঘূৰে খাই খা আৰু চুৰে ঐ গধূলি গধূলি ফুৰু হিমালা বাঘে খা ঘূৰে খাই খাও ঐ তোমাৰে কাৰণে হলু মই পগলা পগলা হলে কেনে গাব লাগিব ঐ হলু মই পগলা জীবনটো গলেও চাউক ৰহিমলা ৰৈ ধেমালি কৰা ৰমলা ৰৈ ধেমালি ধেমালি কৰা 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 Thank you. খুব ভাল লাগিল তিনিচুকীয়া শ্ৰী পৰিয়ালপুৰাৰ এই ঐতিহ্যমণ্ডিত বিহুখনত আমি সংগীত পৰিৱেশন কৰিলোঁ আমি আকৌ আহিম আকৌ লগ পাম আপোনালোকৰ কেনেকুৱা লাগিল ভাল লাগিল আকৌ আহিব লাগিব ভাল লাগিল যদি থেংক ইউ এতিয়া গীতালী বাই গীত পৰিৱেশন কৰিব সকলোৱে নাচিবলৈ সাজু থাকক আমি আপোনালোকৰ লগত এখন ফটো ল'ম দেই কোনো গুচি নাযাব